हेलो एंड नमस्कार गाइस आज बेटा तुमसे ना हो पाएगा। हेलो एंड नमस्कार गाइस आशा কৰিছোঁ আপোনালোকে ভালে আছে ওয়েলকাম টু মাই নিউ ভিডিঅ' আৰু এতিয়া আমি পাৰ্কত অলপমান বহি আছোঁ ই অলপমান সেলফি মাৰি আছে আৰু ইটো চাওক আপোনালোকে কাউৰীবিলাক খাই আছে ভুজিয়া এতিয়া এটা খুৰাই ভুজিয়া দি গৈছে ইয়াতে কেৰকুটুৱাবিলাক এইবিলাক কাউৰী কেৰকুটুৱা গোটেই মিলি খাই আছে একদম ফাৰ্ষ্টতে মই আজি মানে বজাৰত যাব আহিছোঁ এইটো দেখা পাইছে মোৰ হাতত পেপাৰ আছে এই পেপাৰত তাৰমানে মোৰ পুৰণা কাপোৰ আছে কাপোৰটো চিলাব লৈ আহিছোঁ এতিয়া বজাৰত আৰু কাপোৰটো চিলাই উঠি একযোৰমান কাপোৰ ল'ম তাৰপিছত যোৱা টাইমত মন্দিৰত আমি যাম মন্দিৰত যাই এতিয়া কি কৰোঁ আপোনালোকে চাই থাকক ভিডিঅ'টোৰ শেষলৈকে মানে বাহিৰত ওলাইছোঁ ন সেইটোৰ কাৰণে মই ভাবিলোঁ যে আপোনালোকক এটা ব্লগে বনাই দিওঁ সৰু চাই সেইটোৰ কাৰণে কেমেৰাটো উলিয়াই ল'লোঁ ওলাইছোঁ যেতিয়া বনাই দিওঁ এটা ভিডিঅ' আপুনি চাই থাকিব লাষ্টলৈকে আগতে তাৰমানে মই একযোৰ আজি কাপোৰ ল'ম বুলি ভাবিছোঁ যিহেতু ঠাণ্ডা দিন আহিছে সেইটোৰ কাৰণে কাপোৰবোৰ চিলাই কাপোৰটো লৈ তাৰমানে মই এইটো চিলাব যাম নতুনটোও চিলাব লগা হ'ব পাৰে সেইটোৰ কাৰণে আগতে মই চিলাব তাৰমানে থৈ অহা নাই সেইটোৰ কাৰণে মই লৈ আহিলোঁ লগতে এতিয়া একযোৰ নতুন কাপোৰ লওঁ কাপোৰটো লৈ তাৰপিছত এইটো আৰু নতুন কাপোৰটো যদি চিলাবলগীয়া হয় তেতিয়া লৈ যাম কাপোৰটো আৰু এতিয়া আমি পাৰ্কত ঘূৰি আছোঁ অলপমান পুৰা ফিলিং লৈ আছোঁ তাৰমানে ঠাণ্ডা কি বঢ়িয়া লাগি আছে আপোনালোকে চিনি পাই যদি কমেণ্ট কৰি জনাব এইটো কি গছ হয় দীঘল নাৰিকলৰ গছ নিচিনা দেখাত Lions roaring in the morning sun, searching for a longer day. People feeling like the light has just come. We must never stop the way. Birds chirping and I hear my name. ঐ ওপৰত চা না বাপৰে বাপ এইটো পুৰা ভাদলিৰ কিবা হয় গছ গোটেই গছটো ভাদলি একদম ওলমি আছে এইবিলাক চাওক আপোনালোকে ডাঙৰ আছে এইটো বহুত ডাঙৰ হয় এইবিলাক আপোনালোকে বা দেখিব পাৰিছে নে নাই এইটো জমকাদৰ আৰু এইবিলাক গছৰ তলত একদম হাগি কলা কৰি থৈ দিছে আপোনাৰ বাচ্চাটোক তাৰমানে ইয়াতে খেলিব থৈ তাৰপিছত আপোনালোকে দুইজনে ইয়াতে বহিব যাব পাৰে এইটো তাৰমানে ইয়াৰে মেইন পইণ্ট হয় চব চাইডৰ ৰাস্তাটো এই চাইডৰ পৰা কানেক্ট হয় তাৰমানে গাইজ এতিয়া আমি গৈ আছোঁ মাৰ্কেটৰ ভিতৰত কাপোৰ চাব যাম ফাৰ্ষ্টতে পচন্দ যদি হয় তাৰপিছত ল'ম কাপোৰটো পচন্দ নহ'লে আৰু কি কৰিম পচন্দ নহ'লে যাম ঘূৰি তাৰপিছত বেলেগ দোকানত চাব লাগিব এতিয়া আমি আহি পালোঁ গাইজ তাৰমানে কাপোৰ দোকানৰ আগত এতিয়া আমি কাপোৰ দোকানত সোমাই কাপোৰ চাম কাপোৰ চাই আপোনালোককো কাপোৰটো পিছত দেখুৱাম আপোনালোকক লোৱাৰ পিছত এইবিলাক চাওক ভাল কাপোৰ ইমান ধুনীয়া কাপোৰৰ দোকান কিন্তু পইচাহে নাই ল'ব গোটেইকেইটা ল'ব মন যায় আহিলে তো ফাইনেলি গাইজ আমি কাপোৰ দোকান আহি পালোঁ এইটো হৈছে কাপোৰ দোকানটো ইয়াৰে পৰা তাৰমানে মই কাপোৰবিলাক গোটেই লওঁ মোৰ কাপোৰ যিমান আছে বহুত ভাল কাপোৰ পায় এইটো চ'ল' ফেশ্বন ফাইনেলি গাইজ কাপোৰ চাপোৰ লোৱা হৈ গ'ল এতিয়া মই যাই আছোঁ কাপোৰটো চিলাব দিয়াৰ পিছত তাৰমানে ফিটিং কৰিম মোৰ এটা নতুন নেক্সট ব্লগত আপোনালোকে এইযোৰ কাপোৰ দেখা পাব এইযোৰ কাপোৰ পিন্ধিম তাৰমানে নেক্সট ব্লগত আমি ঘূৰিব যাই আছোঁ তাৰমানে জানুৱাৰীৰ প্লান বনাইছোঁ জানুৱাৰীত যোৱা প্লানিং যেনিবা কিবা কৰিব নিউ ইয়েৰ মৰাব সেইটোৰ কাৰণে কাপোৰযোৰ ল'ব আহিলোঁ আজি আপুনি দেখা পাব জানুৱাৰীত নিউ ইয়েৰত দেখা পাব আপুনি পিন্ধা কাপোৰযোৰ এতিয়া আমি কাপোৰ চাপোৰ লৈ ল'লোঁ এইযোৰ কাপোৰ ইমান দামৰ লোৱা নাই বাৰু কম দামৰ লৈছোঁ যিহেতু আমি ইমান ধনী মানুহ নহয় এইটো খ্ৰীষ্টমাছৰ কাৰণে দোকান এইটো চাওক চিটিত ইমান ডাঙৰ বিল্ডিং বনাইছে বিল্ডিং নহয় একচুৱেলি এইটো এপাৰ্টমেণ্ট হয় ইয়াতে আপুনি ফ্লেট লৈ থাকিব পাৰে কিন্তু যিহেতু আমাৰ 1 টকাও পইচা নাই সেইটোৰ কাৰণে ফ্লেট লোৱাটো বাদ দি ইয়াতে আমাৰ যাবৰো তাৰমানে কিবা হিম্মত নাই
ঘূৰি ফুৰি যিহেতু আমাৰ এতিয়া গৰম লাগিল এইটোৰ কাৰণে আমি এতিয়া কিবা খাবলৈ গৈ আছোঁ কিবা লস্সি খাম না लस्सी खा भैया लस्सी दे दो 20 वाला 50 वाला 50 वाला क्या भरा आता है ना ड्राई फ्रूट आइसक्रीम आएगा आइसक्रीम 50 वाला ही दे दो এইটো আহি পাল আমাৰ স্পেচিয়েল লস্সি ফাইনেলি গাইছ আমি কিবা কিবি খাই পেটবিলাক ঠাণ্ডা কৰি আহি পালোঁ এতিয়া মন্দিৰৰ সন্মুখত এইটো হ'ল মেইন মন্দিৰ পিছপিনে किबा किबि पत्थर আছে চোন रुबी नहीं किबा और राशि का कुछ पत्थर वो मिलता है क्या राशि का ही है क्या कैसे पता चलेगा हम लोग को तो आपको पता होना चाहिए ना भैया नहीं हम लोग को राशि पता है लेकिन कौन सा पत्थर हो आपको पता है ना नहीं हम पता ऐसे जानते थे ये मूंगा है लीलम है मानिक का है गुरु का है कौन सा किस में काम आता है आपको मालूम नहीं है वो मालूम है बहुत खूबसूरत है ये वाला ये क्या बनाया हुआ है नहीं ऐसे ही पत्थर ही आता है पत्थर ही आता है ये कोई भी पहन सकता है 12 से और ये सब तो हम लोग को कुछ मालूम नहीं है এইবিলাক কিবা পাথৰ হয় কি মুনি কৰি না সৰু ছোৱালীক কিনিব হয় এটা আমাৰ চাইডে সৰু ছোৱালীক কিনাই এইটো মুকুটা ये ओरिजिनल है ना जय राम फोटो এইটো টেম্পলৰ ভিতৰত আহিছোঁ এইটো কি টেম্পল হয় মই নামটো নাজানো কিন্তু গুগল মেপত চাতে কৈছে যে আলকা থাৰ্ড টেম্পল এনেকুৱা লিখা আছে গুগল মেপত কিন্তু ইয়াৰ ৰিয়েল নামটো কি হয় এইটো ময়ো নাজানো কি ভাইক বেলে কিবা ফটো উঠাই দিব লাগে হল उठा हॉल फोटो हो गया अभी पड़ेगा हाँ खींच लो তাক ফটো উঠাই আছে সি হোমৱৰ্ক লগাৰ লগ তাক ফটো উঠাব দিলে এতিয়া ফটো উঠাই আছে হ'ল না নাই এইটো গছটো কি ধুনীয়া লাগিছে এইটো এইটো কিবা কৰি আছে মাতাজীসকল কি কৰি আছে নাজানো মই কিবা নাম চলি আছে নেকি কীৰ্তন চলি আছে বন্ধুসকল এইটো টেম্পলত কাক পূজা হয় সেইটো ময়ো ভালকৈ নাজানো খুব ভিৰ হয় গধূলি হ'লে ইয়াতে দেখা পাইছে এইবিলাক আপোনালোকে বহুত মানুহ আছে একদম হ'ব যা বাহিৰৰ পৰা সেয়া কৰি ল'লোঁ এতিয়া আমি ভিতৰত নাযাওঁ কাৰণ দেৰি হ'ল বহুত এইটো গেটটো মেইন গেটটো এইটো আমি পিছপিনেদি সোমাইছোঁ মেইন মন্দিৰৰ পৰা এতিয়া আমি ভিতৰৰ পৰা বাহিৰত ওলালোঁ এতিয়া বাহিৰত ওলাই মোৰ আগপিনে আছে শিৱ বাবাৰ এটা বহুত ডাঙৰ শিৱলিংত আমি বাহিৰৰ পৰাই ইয়াৰ পৰা নমস্কাৰ কৰি লওঁ কাৰণ আমি ভিতৰত এতিয়া নাযাওঁ এইটো হ'ল বহুত ডাঙৰ শিৱ বাবাৰ মন্দিৰ ওম নমঃ শিৱায় আমাকো কিবা কৃপা কৰি দিয়ক আপুনি এইটো হ'ল মন্দিৰ ইয়াৰ পৰা আমি বাহিৰত ওলালোঁ ইয়াৰ পৰা ওলাই এইটো দেখা পায় বহুত ডাঙৰ শিৱলিংগ হয় তো বন্ধুসকল আজিৰ কাৰণে ইমানেই আছিল আপোনালোকে যদি ব্লগটো চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু এটা ফাটাফাটি ব্লগ আহি আছে মোৰ ফালৰ পৰা মোৰ আপকামিং ব্লগটো চাবলৈ নাপাহৰিব এসপ্তাহৰ মূৰত আহি আছে ব্লগটো বহুত ভাল হ'ব বহুত ভাল জেগা দেখুৱাম আপোনালোকক মই তাৰমানে বহুত ভাল প্লেচ ভিজিট কৰি আছোঁ জানুৱাৰীত এইটোৰ কাৰণে এইবিলাক বহুত মানুহ আছে তাৰমানে ইয়াতে আজিৰ কাৰণে ইমানেই আছিল বহুত হাল্লা হৈ ইয়াতে বৰ্তমান আমি যাই আছোঁ আমি যাওঁ আজিৰ কাৰণে হয় সেইখিনি বাই বাই